নমস্কাৰ কি খবৰ নিশ্চয় ভালেই নহয় জানো যোৱাকালি মোক বহুকেইজন ব্যক্তিয়ে ফোন আৰু হোৱাটছআপত সুধিছিল যে অৰিজিন এলজিএনএছত যদি মই এটা টোকেন লওঁ বা এটা কয়েন্স লওঁ তেতিয়াহ'লে মই মাহত কি পাম কিমান পাম কেই টকা পাম এই কথাখিনি সুধি আছিল গতিকেলৈ মই তেওঁলোকক ফোনত বা হোৱাটছআপত মই ভালকৈ হোৱাটছআপতো ভালকৈ বুজাই দিব পৰা নাযায় গতিকেলৈ মই ফোনত যিসকলে মোক ফোন কৰি সুধিছিল মই তেওঁলোকক অলৰেডি বুজাই দিয়া হৈছে তথাপিতো মই আজি এই ভিডিঅ'টো এক্সাম্পল সহকাৰে এই ভিডিঅ'টোত মই এক্সাম্পল সহকাৰে বুজাই দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব তেতিয়া গোটেই কথাখিনি বুজি পাব ঠিক আছে এতিয়া বলক মই মোবাইল স্ক্ৰীনত যাওঁ প্ৰথমে মই এতিয়া কি হ'ব মোৰ ভাগৰ এটা ৱালেট যিকোনো এটা মই ৱালেট খুলি ল'ম যিকোনো এটা ৱালেট মই এতিয়া খুলি ল'লোঁ দেখিছে ইয়াতে মই ডাইৰেক্ট মোৰ ৱালেটটো খুলি দিছোঁ মই বাকিখিনি নেদেখাওঁ এইটো ভিডিঅ'ত কানেক্ট ৱালেট বিটগেট ৱালেট সাইন বাই ৱালেট কৰি মই এইটো ডাইৰেক্ট খুলি ল'লোঁ দেখিছেনে মই ডাইৰেক্ট ইয়াত খুলি ল'লোঁ খুলি লোৱাৰ পাছতে মই কি হ'ব ষ্ট্ৰাইকত যাম এইটো কানেক্ট ৱালেট কৰি ল'লোঁ মই ষ্ট্ৰাইকত ক্লিক কৰাৰ পাছতে মোৰ এই আইডিটো খোল খাই গ'ল ইয়াত তললৈ আহিব তললৈ অহাৰ পাছতে কি হৈছে তললৈ আহি পিনি ইয়াতে কেলকুলেটৰটো পাইছোঁ কেলকুলেটৰটো পোৱাৰ পাছতে ইয়াতে চাওক এষ্টিমেট ৰিটাৰ্ণ যেটো কেলকুলেটৰ হয় বৰ্তমান সময়ত এটো সব নেক্সট ৰিবেষ্টৰ নেক্সট ৰিৱাৰ্ড অলসো এই তলত যেটো 0.2948% ইয়াতে লিখা আছে এটো বৰ্তমান সময়ৰ ৰেট হয় ই বাঢ়ি গলে মানে আপোনাৰ সিস্টেমে ইয়াৰ ক্যালকুলেট তো বহাই দিব এই কমি আহিলে মানে সিস্টেমে ইয়াক ক্যালকুলেটটো পইণ্টটো কমাই আনে বাঢ়ি গলে পইণ্টটো বাঢ়ি যাব কমি গলে ইয়াত পইণ্টটো কমি আহিব মাৰ্কেটৰ ওপৰত এই ক্যালকুলেটটো সিস্টেম মানে সিস্টেম কৰি থোৱা আছে ইয়াতে গুটে ক্যালকুলেটৰটো ইয়াতে সিস্টেমেটিক হয় ঠিক আছে ইয়াত মোক কালি সুধি আছিল কি বুলি এটা টোকেন ললে মই কিমান টকা মাহত পাম এই কথাখিনি মোক সুধি আছিল কেছে ইয়াতে লিখা আছে এন্টাৰ দা ইয়াতে মই এতিয়া ক্লিক কৰিম এন্টাৰ দা এমাউন্ট অফ ডলাৰ লিখা আছে এলজিএনএস হয়নে ইয়াতে মই ক্লিক কৰিলো ক্লিক কৰাৰ পাছতে মই ইয়াত 1 টো ক্লিক কৰিলো হয়নে 1 টো ক্লিক কৰাৰ লগে লগে দেখিছেনে মোক ক্যালকুলেটৰ ইয়াতে দেখাই দিছে ক্যালকুলেটৰটো ইয়াতে এক সপ্তাহটো দেখাই আছে 7 ডেজ ইয়াতে তলত লিখা আছে 1 month 6 months 1 year এদৰে লিখা আছে মই ডাইৰেক্ট 7 দিনৰটো ইয়াতে উলাই গৈছে সিস্টেমে ডাইৰেক্ট 7 দিনৰটো দেখাইছো মই বৰ্তমান সময়ত সিস্টেমে এটো 7 দিনৰ দি থোৱা আছে এটো কাৰণে ডাইৰেক্ট আহি গৈছে এটো সব এটা টোকেন আপুনি যদি লয় 7 দিনত কিমান পাব এটো এলজিএনএস ব্যালেন্সটো ইয়াতে আপুনি দেখিবলৈ পাব আৰু টোটাল ইউএসডিটি টো ইয়াতে দেখিবলৈ পাব আমি $15 হৈ আছে আপোনাৰ 1.02 আপোনাৰ কি হ'ব বাঢ়িব এক সপ্তাহত হয়নে আমি এটা এক মাহ 1 monthত ক্লিক কৰি দিলো 1 monthত ক্লিক কৰাৰ পাছত দেখিছে ইয়াতে 1.3033 হয়নে আৰু ইউএসডিটি বৰ্তমান সময়ৰ মাৰ্কেটটো লগত ই মিলাই পিনি এস্টিমেট কৰে ইউএসডিটি টো কিমান হ'ব $19.62 $19.62 ইয়াত আপুনি দেখিবলৈ পাইছে এতিয়া মই এটা কয়েন আৰু এটা টোকেন আৰু আপোনাৰ এক মাহৰ টোকেন
এই বস্তুটো এতিয়া মই ক্যালকুলেট কৰি দেখাম এতিয়া মই ডাইৰেক্ট মোবাইল ক্যালকুলেটৰত আহি গলো 1.3033 হয়নে মই ডাইৰেক্ট এটো এনেকে নহয় আপোনাৰ এটা লৈছিলে হয়নে এটা টোকেন লৈছিলে আপুনি ইনটু কিমান $15 হয়নে ইনটু ডলাৰ হিচাপত আপুনি এটো কিনিবলৈ গলে মানে কিমান পৰিব আপোনাৰ 93 মান কেনে ডলাৰ লয় গতিকে $15 এইটো হৈছে আপোনাৰ 1395 টকা হয়নে 1395 টকা দি পিনি এটা আপুনি বৰ্তমান সময়ত কি আছে টোকেন লৈছে মই ধৰি ললো আৰু ইয়াক এক মাহত 1.3033 আপোনাৰ বাঢ়িছে হয়নে ইনটু আজি ডেটতে মই এটো দেখাম 15 এটা ইনটু আপুনি বিকাটো ধৰক 90 কেনেও বিকিব পাৰে 92 কেনেও বিকিব পাৰে 93 কেনেও বিকি কৰিব পাৰে এটো আপোনাৰ নিজৰ ওপৰত ডিপেন্ড আহিব কিন্তু ডলাৰটোহে আপুনি হেতু সিস্টেম বিকি কৰিব পাৰিব যেটো ৰেট চলি আছে ধৰক ডলাৰ ৰেটটো উঠে নামে তেনেকুৱা হয় আৰু ইয়াতে যেটো টোকেন হয় এই টোকেনৰ ৰেটটো নামে বাহে আৰু বহা দামতে আপুনি কিনো বুলিলে বহা দামতে কিনিব লাগিব আৰু বিকু বুলিলে বহা দামতে বিক্ৰী কৰিব লাগিব বা বিকা টাইমত যদি দাম কমি আহে তেতিয়ালে কমা দামতে আপুনি বিক্ৰী কৰিব লাগিব মই এটো কাৰণে এটো অংকটো কৰি দেখাইছো আপুনি 1395 টকাত কিনিছিলে হয়নে ইনটু কিমান হ'ব মই 90 কেনে ধৰি দিছো বিকাটো মই 90 কেনে ধৰিছো আপুনি কিমান পাব এক মাহত 1700 এই পইচাটো পাব 1760 টকা প্ৰায় 60 টকা আৰু মাইনাস কিমান হ'ব 1395 মানে এক মাহত আপুনি এটা টোকেনৰ পৰা কিমান পাব 364 টকা মই 90 কেনে ধৰি পিনি হা এটো ইমান টোকেনে 364 টকা এক মাহত পাব ঠিক আছে এতিয়া মাহৰ হিচাপটো আপোনাৰ ক্লিয়াৰ হৈ গল হয়না এতিয়া যদি আপুনি এই এটা টোকেনটোকে যদি 6 মাহৰ কাৰণে হোল্ড কৰে মই 6 মাহৰ কাৰণে যদি ইয়াক যদি ৰাখি থয় তেতিয়া হলে কিমান হ'ব এটা টোকেনৰ পৰাই আপোনাৰ গৈ পিনি LGNS বেলেন্স হ'ব কিমান দেখিছেনে 4.9016 আৰু ডলাৰ USDT কিমান হ'বগে 73.81 মই 73.81 টোকে মই ডাইৰেক্ট ডলাৰ হিচাপতে মই হেৰি কৰি দিব পাৰো 73 কিমান হল 81 into 90 এনে আপুনি ধৰক বিকা টাইমত 90 কেৰে ডলাৰ বিকিব পাৰে কিন্তু LGNS টো আপুনি বিকি কৰিলো আপোনাৰ মই আগতে কৈছোৱে যে আপুনি মাৰ্কেট ওয়াইজতে কিনিব লাগিব মাৰ্কেট ওয়াইজতে আপুনি বিকি কৰিব লাগিব তাত কেনে বহাই বিকি কৰিব নোৱাৰে তাত কেনে কমাইও বিকি কৰিব নোৱাৰে কাৰণ কেলে এই মাৰ্কেটটো সম্পূৰ্ণ দেখি থাকে সবে এই মাৰ্কেটটো দেখি থাকে ইয়াত গুগলত সাৰ্চ কৰিলে পিনো ইয়া মাৰ্কেট ৰেটটো ওলাব বা আপুনি বেলেগ সিস্টেমে দিনি চাবলৈ গলে মানে ইয়াৰ মাৰ্কেট ৰেটটো ওলাব গতিকে 6 মাহৰ কাৰণে হোল্ড কৰি দিলে বেটা আপোনাৰ কিবা হৈ গল 6642 টকা 90 পইচা ইয়াক যদি আপুনি মাইনাস কৰি চাই ইয়াত মাইনাস আপুনি 1395 টকাটো যদি আপুনি মাইনাস কৰিলে বেটা আপোনাৰ 6 মাহত ওলাই গল এটা টোকেনৰ পৰা কিমান 5247 টকা পইচা এটা টোকেনৰ পৰা ওলাই কথাখিনি নিশ্চয় আপোনালোকে বুজি পাইছে ন মই ভাবো কথাখিনি বুজি পাইছে ইয়াক যদি আপুনি যদি 1 বছৰৰ কাৰণে এটা টোকেনটো যদি 1 বছৰৰ কাৰণে হোল্ড কৰে তেতিয়া হলে ই কিমানটা হবগে ইয়াতে দেখিছে LGNS বেলেন্স হৈ গল 25.1111 হয়নে ইমানটো হৈ গল আৰু USDT কিমান হবগে 378
মানে 378.17 আমি 370 1 বছৰৰ কাৰণে এটা টোকেনটো হোল্ড কৰি দিলে মানে ইয়াক যদি ৰাখি দিয়ে 1 বছৰৰ কাৰণে 1 বছৰৰ পাছত যদি আপুনি যদি ইয়াক যদি বিক্ৰী কৰো বুলি ভাবে বা সেল কৰো বুলি ভাবে তেতিয়া হলে কি হ'বগে ই আপোনাৰ 378.17 ইয়াক যদি আপুনি যদি ক্যালকুলেট কৰি চাই 300 কিমান আসলে 378 দশমিক কিমান আসলে 17 হয়নে 17 into 90 কেনেও আপুনি ক্যালকুলেট কৰক 90 কেনে ক্যালকুলেট কৰিলে মানে আপোনাৰ কিমান ওলালগে 34,000 35 টকা হয়নে আপুনি কিনিছিলে কিমানত আপুনি মাইনাস কৰক 1395 টকা আপোনাৰ কিমান হলগে 1395 টকাটো যদি মাজতে 1 টকাও যদি নুলিয়ায় বা এটাও কইন যদি আপুনি যদি বিক্ৰী নকৰে তেতিয়া হলে আপুনি 32,640 টকা পইচা 1 বছৰত এটা কইনৰ পৰা আপোনাৰ উলাব ঠিক তেনেকে ধৰণে যদি আপুনি ইয়াতে যদি 10টা টোকেন লওঁ বুলি ভাবে 10টা টোকেন ললে 10টা টোকেন আপোনাৰ 7 দিনৰ ৰেটটো আপুনি উলিয়াই লব মাহৰ ৰেটটো উলিয়াই লব 6 মাহত কিমান হ'ব আৰু ইয়াৰলি কিমান হ'ব সেম পদ্ধতিত আপুনি উলিয়াই ইয়াক চাব পাৰে কাৰণ এই সিস্টেমটো হৈছে সম্পূৰ্ণ 1% যেটো ইন্টাৰেষ্ট কম্পাউন্ডিং ইন্টাৰেষ্ট দিয়ে সেই কম্পাউন্ডিং ইন্টাৰেষ্টটো এদিনি ইন্টাৰেষ্টৰ ওপৰত ইন্টাৰেষ্ট লাগে মানে ধৰক 1% আজি আপোনাৰ 1% আজি ৰেটত আপুনি যেটো পইচা মূলধন যেটো ইয়াতে ইনভেষ্ট কৰিলে এই ইনভেষ্ট কৰাৰ ওপৰত যেটো আপোনাৰ আজি ৰেটত আহিলে কাইলে ৰেটত আপোনাৰ সেই আজি ৰেটত অহাটো প্লাস হৈ পিনি আকৌ কাইলে ৰেটত বাঢ়িব ঠিক আছে তেনেদৰে ইয়াতে গুটে সিস্টেমটো হয় অৰিজিন এলজিএনএছ যেটো টোকেন হয় টোকেন সিস্টেমটোত এই সিস্টেমটো আছে মই ভাবো আপোনালোকে কথাখিনি বুজি পালে নাই জানো এতিয়া গতিকেলৈ যদি আপোনালোকে বুজি পোৱা নাই তেতিয়া হলে আকৌ মোক কমেন্ট কৰিব বা মোলে ফোন কৰিব বা মেসেজ কৰিব তেতিয়া হলে মই আকৌ এবাৰ বুজাবলৈ চেষ্টা কৰিম একো মই ভেজাল কেনে বা একো কিবা ভুল কেনে বুজোৱা নাই যেটো আমাক সিস্টেম ক্যালকুলেটৰ হক বা যেটো আমাক সিস্টেমে কয় সেই সিস্টেমৰ মতে মই আপোনালোকক বুজাই গৈছো গতিকেলৈ যদি আপোনালোকে এই প্ৰজেক্ট এলজিএনএছ অৰিজিন এলজিএনএছ প্ৰজেক্টটো যদি আপোনালোকৰ ভাল লাগে তেতিয়া হলে অৰিজিন এলজিএনএছ প্ৰজেক্টত আহিব পাৰে বেয়া লাগাৰ কথাটো মই নকয় ভাল লাগিলেহে বুলি কৈছো ইয়াত কোনো জুজবস্তি কথা নহয় ইয়াত যদি ভাল লাগে আপোনালোকে আহিব পাৰে যদি বেয়া লাগে তো আৰু উপায় নাই নাই জানো ঠিক আছে গুটে কথাখিনি আপোনালোকে নিশ্চয় বুজি পালে ধন্যবাদ